ৰৌতা সমষ্টিৰ অন্তৰ্গত পাঁচনি গাঁৱত এই অঞ্চলৰ মুছলিম ৰাইজ দলে বলে ওলাই আহিছে আৰু মুছলিম ৰাইজ বুজি পাইছে যে বিটিআৰ অঞ্চলত নিৰাপত্তা আৰু শান্তি সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াৰ হাতেৰেহে হ'ব আৰু যোৱা চাৰিটা বছৰ বিটিআৰ অঞ্চলত কোনো একটা পৰিয়াল উচ্ছেদ হ'বলগীয়া হোৱা নাই। বিটিআৰ অঞ্চলত কোনো এটা হাংগামা দাঙাবাজি কোনো একজন ব্যক্তি মৰিবলৈ দিয়া হোৱা নাই। মুছলিম ৰাইজ সজাগ হৈছে। গতিকে আজি মুছলিম ৰাইজ দলে বলে UPPL দলত যোগদান কৰিবলৈ আহিছে আৰু আহি থকা দিনত এই অঞ্চল পাঁচনি গাঁৱৰ সকলো ৰাইজ 100% তেখেতসকলে UPPL দলত ট্ৰেক্টৰ খেলিব এই কথাটো আমাক প্ৰতিশ্ৰুতি দিছে। গতিকে আহি থকা দিনত এই অঞ্চলৰ প্ৰগতিৰ কাৰণে এই অঞ্চলৰ উন্নতিৰ কাৰণে ৰাইজৰ লগত থাকিবৰ কাৰণে মই ৰাইজক আশ্বাস দিছোঁ যে চৰকাৰ গঠন কৰাৰ পিছত এই অঞ্চলৰ ৰাইজৰ উন্নতিৰ কাৰণে আমি সদায় কাম কৰি যাম আৰু আমি বিশ্বাস দিছোঁ তেখেতসকলক যে আমাৰ ৰৌতা সমষ্টিত বহুতখিনি মছজিদে হওক মাদ্ৰাছা হওক বহুতখিনি আমাৰ কবৰস্থান হওক বহুত মাটি বাৰীৰ কাম আমি ইতিমধ্যে পাত্তা দিয়া ব্যৱস্থা কৰিছোঁ আৰু বহুত মছজিদ বহুত মাদ্ৰাছা তাত আমি বাউণ্ডাৰী ৱাল বহুত আৰ্থিক সাহায্য তেনেকুৱা প্ৰদান কৰা আৰম্ভ হৈছে। গতিকে ৰাইজ বুজি পাইছে আৰু ৰাইজ ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 22 তাৰিখত যিটো ইলেকশ্যন নিৰ্বাচন সেই নিৰ্বাচনত তেখেতসকলে ট্ৰেক্টৰত ছবিত ভোট দিব সেয়া নিশ্চিত হৈছে। যোৱাবাৰ মহাজোঁটত আছিল BPF সেই সূত্ৰে কিন্তু যথেষ্ট সংখ্যালঘুৰ ভোটেৰে জয়ী হৈছিল চৰণ বড়ো, কিন্তু এইবাৰ দেখা পোৱা গৈছে এই সংখ্যালঘু ভোটাৰ কিন্তু আপোনালোকৰ লগত আহিছে। কিয় আহিল আপোনালোকৰ ভোট? মুছলিম ৰাইজ বুজি পাইছে যে যেমান গণ্ডগোল যেমান দাঙাবাজি যেমান ঘৰ জ্বলা-জ্বলি BPFৰ চৰকাৰৰ দিনত হ'ল, যেমান দিন দুপৰত হত্যা হিংসা যি ঘটনাবোৰ হৈছে BPFৰ চৰকাৰৰ দিনত হৈছে। গতিকে মুছলিম ৰাইজ বুজি পাইছে তাৰ কাৰণে আজি দলে বলে UPPLত আহিছে। গতিকে BPF এতিয়া অকল ৰৌতা সমষ্টি নহয় সাৰা বিটিআৰতে BTCতে BPF আৰু ছিংগল ডিজিটত থাকিব সেয়া নিশ্চিত। থেংক ইউ। সমৰ্থন কৰিবলৈ আগবাঢ়ি আগতে আমি 17 বছৰ থাকিলোঁ BPFত। এতিয়া আমাৰ নীলোৎ স্বৰ্গীয় ডাঙৰীয়া তেখেতে আজি যিখিনি কথা ঘোষণা কৰিলে হজ ভৱনৰ কথা কিবা কিবি বহুত কথা কৈছে, ভাল লাগিছে শুনি পেলাই। আৰু বিশেষকৈ অহাৰ কাৰণটো হ'ল ধৰক চৰণ বড়ো ডাঙৰীয়া এজন MLA থকা সত্ত্বেও আকৌ কি কৰিছে MCLA টিকেট ইমান লোভ কিয়? এইটো বেলেগক দিব লাগিছিল নহয়। MLA হ'ব লাগে তাৰ MCLA হ'ব লাগে তাৰ। সি নিজে যদি লোভীয়া হয় ইলেকশ্যনৰ আগতে যেনেকুৱা লোভটো দেখিছোঁ পিছত আৰু মানুহৰ পাত্তাই নাথাকিব। সেইকাৰণে আগতে গুচি অহা ভাল, সেইকাৰণে গুচি আহিছোঁ। সংখ্যালঘু ৰাইজ এইবাৰ UPPLৰ লগত থাকিব। UPPLৰ লগত থাকিব। দেখিছেনে কিমান মানুহ জমা হৈছে? এদিনৰ কথাত ইমানখিনি মানুহ যদি জমা হয় আৰু 2-1 দিন যদি কষ্ট কৰোঁ তেনেহ'লে ইয়াতকৈ আৰু 3 গুণ মানুহ জমা হয়। ধৰক তেখেতৰ কৰ্মী আছে যদি তেনেহ'লেতো 2-4টা পাব লাগে, পাব আৰু হ'লেও যেনেকুৱা আগত নিউজত দিয়া হৈছিলে 100%, 90%, 60% তেনেকুৱা আৰু নহ'ব আৰু। কাৰণ নীলোৎ স্বৰ্গীয় ডাঙৰীয়া যিহেতু ইমান দিন অহা নাছিলে, এতিয়া যদি আহিছে তেনেহ'লে পাব, যদি তেওঁলোকেও কম পাব তেওঁলোকে পাব, সেইখিনিয়ে।